Hello guys, welcome back to my YouTube channel. পুনৰ বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। সো মানে আজি হ'ব আপোনাৰ তো মানে আজি দেখাম আপোনালোকক বিহু কৰ্মশালা শিকোৱা যেহেতু ৰঙালী বিহু আহি আছে। তো ৰঙালী বিহু অহাৰ কাৰণে মানে কৰ্মশালা জেগা শিকাই আছে আৰু আমাৰ নামৰূপতো বিহু পেণ্ডেলত ৰঙালী বিহু মানে কাৰণে মানে কৰ্মশালা সদায় শিকাই আৰু বিহু আগত তো শিকোৱা হৈছে আৰু মোৰ ফালৰ পৰা যিবিলাকে মোৰ ভিডিঅ'টো চাই থাকে আৰু যিবিলাকে পাইছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিও সকলোলৈ আৰু সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰে। তো এতিয়া বলক মানে কৰ্মশালা শিকোৱালৈ যাম, আপোনালোকক দেখাম কেনেকৈ শিকায় আৰু বিহু পেণ্ডেলত হৈ আছে। চ' চাই থাকক ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লাষ্টত নকৰি এতিয়া কৰি দিছোঁ। চ' ভিডিঅ'টো চাই থাকক। পৰা ওলাই আহিলোঁ ফাইনেলি, এতিয়া বিহু পেণ্ডেল পামগৈ। ইয়াতে ৰখিলোঁ, অলপ দেখাই দিছোঁ আপোনালোকক। এখন হৈছে আমাৰ গান্ধী ফিল্ডখন। ইয়াত মানে আমাৰ নামৰূপৰ ল'ৰাবোৰে ক্ৰিকেট আৰু ফুটবল প্ৰেক্টিছ হয়। আৰু এইটো হৈছে এখন হৈছে হায়াৰ ছেকেণ্ডেৰী স্কুল আমাৰ নামৰূপৰ। চ' এতিয়া সেইডোখৰলৈকে পাই পিনে আপোনালোকক দেখাই আছোঁ। সেইডোখৰলৈ পালোহি, ইয়াতে আছে এইখন গাড়ীখন আহিছে, তাৰ ইফালে আছে বিহু পেণ্ডেলটো। চ' তাত পাই পিনে আপোনালোকক দেখাই আছোঁ দেই, চাই থাকক ভিডিঅ'টো। এইখিনি দেখিছে নহয়, এইখিনি এইটো বিহু পেণ্ডেল লৈছে আমাৰ নামৰূপৰ বিহু পেণ্ডেল। এতিয়া পূৰা শিকি আছে, মানুহ পূৰা ভৰ্তি হৈ আছে। চ' ভিতৰত সোমাই আপোনালোকক দেখা আছোঁ, চাই থাকক ভিডিঅ'টো। চ' এইফালে সৰু ল'ৰাখিনি শিকাই থকা হৈছে, ধুনীয়াকৈ পোৱালিখিনি শিকাই থকা হৈছে। তাত সৰু ল'ৰা ছোৱালীখিনি ঢোল শিকোৱা হৈছে আৰু সেইফালে আছে নাচনীখিনি। এইটো হৈছে তাকিয়া, এই ছোৱালী কৰ্মশালা ছোৱালী চাব আহিছে। অঁ, অটোগ্ৰাফ নালাগে। চ' এনেকৈ নাচি থকা হৈছে আৰু এইফালে ধুনীয়াকৈ চবেই লাইন পাতি লৈছে, মানে এটা লাইন কৰি দিছে চবকে। তো চাইডে এইফালে মানুহ বহি আছে, এইটো চাইডে মানুহ বহি আছে, চব এইফালে মানুহ। তো মাজত শিকোৱা হৈছে আৰু মানে চোৱা মানুহ ধেৰ আহিছে কৰ্মশালা। চ' এইখিনিতে মই আৰু কথা এটা কৈ দিওঁ, এতিয়া এটা ৰখাই থৈছে মানে যোনজনী ছোৱালীয়ে শিকাই আছে এটাই মানে এতিয়া সিহঁতক বুজাই আছে আৰু মানুহ চব কিমান মতে। চ' বুজাই আছে তাৰমানে সিহঁতক ভালকৈ এনেকৈ তেনেকৈ কৰিব লাগে বুলি ধুনীয়াকৈ বুজাই দিছে। চ' শিকিছেহে ন, সেইটো কাৰণে নাজানে ভালকৈ। যোনজনী শিকাব আহিছে মানে শিকাই দিছে সিহঁতক। চ' আপোনালোকে এনেকৈ চাই থাকক আৰু ভিডিঅ' কোৱালিটি ইমান ভাল নাপাব। মোবাইলটো যিহেতু কেমেৰা ভাল নহয় ন, সেইটো কাৰণে ইমান ভাল নাপাব আৰু তথাপিও আৰু দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি বাৰু। চাই থাকক। চ' তাৰমানে এতিয়া হৈ গ'ল আপোনালোকৰ
যিখিনি ডাঙৰ ডাঙৰ ছোৱালীবিলাক আছিলে সেইখিনি এতিয়া অলৰেডি শিকাই হৈ গৈছে, আকৌ পিছত শিকাব চাগে। চ' সিহঁতক এতিয়া ছাইড কৰি দিছে। চ' এতিয়া আহিছে সৰু সৰু পোৱালিখিনি শিকাব, মানে দুটা ভাগ কৰি লৈছে, ডাঙৰটো এটা ভাগ কৰি লৈছে আৰু সৰুটো এটা ভাগ, মানে এতিয়া সৰুখিনি শিকাব। ত' সৰুখিনি এতিয়া শিকাব আৰু। চ' এতিয়া সৰুখিনি শিকোৱা হৈছে ধুনীয়াকৈ এইফালে চব। ডাঙৰখিনি অলৰেডি শিকি হৈ গ'ল, এতিয়া পাছত আকৌ শিকাব। এতিয়া সৰুখিনি শিকাই আছে, পোৱালিখিনি। ডাঙৰ হ'লে ধুনীয়াকৈ শিকি যাব, হয় নাই? শিকি যাব। Piqué. ফাইনেলি চবৰে মানে শিকোৱা হৈ গ'ল, চব ছুটি হৈ গৈছে। এতিয়া পোৱালিখিনি ছুটি হৈ গ'ল, এতিয়া আছে ডাঙৰখিনি।
ঘৰতে ডাবিং দিমগৈ আৰু ঘৰতে মাতটো দিব বোলে নাচ কওক তাইয়া Gam cik cek grum. Noko na noko. Satu dia sanggup. Nilai ya. Dia sanggup. চাবি স্লিপ খাবি এইটো চব ৰাস্তাটো চাইডে চাইড দেখিছে নহয় ধুনীয়াকৈ জেচিবিয়ে খানি খানি মানে বহলাই দিছে একদম মানে মাটি পেলাই দিছে এইফালে ফুটপাথ হ'ব নেকি মানে ফুটপাথ হ'ব লাগে মোৰ ডাউট আৰু এইফালে চব এতিয়া কাম চলি আছে চব ধুনীয়াকৈ এইফালে জেচিবি কাম চলি আছে এখন মানে ধুনীয়াকৈ এতিয়া বনি আছে ফলেন বনি আছে একদম মজা লাগিব এইবোৰ চব ধুনীয়াকৈ এইবোৰ এইফালেও মাটি পেলাই আছে ধুনীয়াকৈ এইবোৰ মাটি চাটি পেলাই আছে নামবোৰ বোলে আহক ফলেন বনি আছে ফলেন চ' গাইজ এতিয়া ফাইনেলি আমি আহি গ'লোঁ ঘৰলৈ মানে কেছটো কি হ'ল মই অলপ কাম কৰি এফালে যাবলগীয়া হ'ল মানে লাষ্টৰ দোকানে কাম কৰি যোৱা তাৰপৰা দেখিছে চাৰি চাৰি ৰাস্তা ফলেন বনি আছে একদম টিপটপ আৰু কেইমাহমানৰ পিছত আহিলে দেখিব ন বেছি লাগিব এনেই ছমাহমান অঁ এনেই আপোনালোকে চব মিনিমাম এনেই ছমাহমান ভাবি থৈ দিছোঁ আৰু এইবোৰ চব পূৰা খান্দি মেলি একদম মানে এতিয়া ফ'ৰ হৈ যাব আমাৰ ৰাস্তাটো একদম মজা হ'ব চ' এতিয়া তাৰপৰা আহিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ লগৰটোৰ লগত কাকিয়াৰ লগত ত' ইয়াৰ লগত এতিয়া ঘৰলৈ গৈ আছোঁ চ' গাইজ ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া ৰাতি হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ টিপটপ ছেট আৰু সকলোলৈ মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু তোলৈ যাচিলোঁ দেই ভাই কণীটো যাম এই বান্ধ ইটোৰ কণীটো